নমতা বিয়া খাবলৈ গৈ আমাৰ এয়া অৱস্থা দুইজনীয়ে থাকিব নোৱাৰা হ'লো তো ব্লগটো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ আহকচোন কি হ'ল বাৰু তো ফাইনেলি গাইজ মই নমৰি যাইছোঁ অন্য কুকুৰ আমাৰ মুকুৰম অৰ্থাৎ ৱেলকাম আহক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ তো আজি এজনী ফ্ৰেণ্ডৰ ঘৰলৈ আহিছিলোঁ ফ্ৰেণ্ড এয়া মুখমাজি আছে চ' এখন বিয়া দেখিলোঁ দেই বিয়াখন দেখোঁতে মানে ভাবিলোঁ যে বৌ আজি নমতা বিয়া খাওঁ মোৰ জীৱনত প্ৰথম এক্সপিৰিয়েঞ্চ লগৰ লগত নমতা বিয়া খাবলৈ গৈ তো এয়া ওপৰলৈ উঠি গৈ আছোঁ তো মানে মই যি পিন্ধি আছিলোঁ তাকে পিন্ধি গুচি আহিলোঁ দেই লগৰজনীয়ে বাৰু ভাল কাপোৰ পিন্ধিলে কিন্তু মই কুকুৰৰ নিচিনা কাপোৰ পিন্ধি গুচি আহিলোঁ তো মই খাবলৈ ষ্টাৰ্ট কৰিলোঁ ফাৰ্ষ্টতে খালোঁ এয়া তো মানে মানুহে ইফালৰ পৰা সিফাল কৰি ফুৰিছে ভাবিছে ক'ৰ কি আহিলি হোৱাইট কালাৰ মানুহজনীয়ে কিন্তু বেছি চাইছে ক'ৰ ছোৱালী কি কথা মানে ভয়ো লাগিছে কি কৰোঁ তো ফাইনেলি আমাক এনেকৈ মানে খাবলৈ মাতিলে তো আমি দুইজনী গৈ আছোঁ ইয়াত খাবলৈ তো এতিয়া মানে ভয়ো লাগিছে দেই ঠিক নাই কি কৰে তো এতিয়া দবাম আৰু ব'লক মজাকৈ আজি কিন্তু একেবাৰে মজা লাগিব দেই তো গাইজ ফাইনেলি এয়া খানা লৈ ল'লোঁ ৰুটি মাংস অলপ চব লৈছোঁ বেছিকৈ দবালে আকৌ ৰাতিকৈ কি খাম হে আমি আকৌ আহিছোঁ আকৌ দিন দুপৰীয়াখন খাবলৈ হে তাৰ পাছত খালোঁ অলপমান চফ আৰু আমাৰ ভাগ্য ভাল যে আমাৰ বেছি মানুহ নাছিলে যদি বেছি মানুহ থকাহেঁতেন ন ফচি গ'লোহেঁতেন কিন্তু এই মানুহকেইজনীয়ে বহুত ভয়ংকৰকৈ মোক চাই আছিলে আকৌ দেই ভাবিছিলে কোন পাগলে এইটো খাবলৈ আহিছে কিন্তু বাই চান্স চিনি নাপালে তো ফাইনেলি গাইজ এতিয়া আমি চোৰৰ নিচিনা বাহিৰলৈ ওলাই আহিলোঁ তো ভাত পানী খাই কৰি মানে ধুনীয়াকৈ তো এতিয়া ভাত পানী খাই অহা পাছতহে মোৰ বাহিৰলৈ উশাহটো আহিছে কি বকি আছোঁ তো বাদ দিয়ক মোৰ বকাখিনি তো গাইজ মানে এয়া চাওক নমতা বিয়া খাই কেনেকুৱা জষ্ট দিছে গাত তো গাইজ এতিয়া বহুত পাগলামি বকি আছোঁ তো এতিয়া ঘৰলৈ যাম আৰু এয়া ধুনীয়াকৈ ৰাস্তা আন্ধাৰে হৈ গ'ল ৰাস্তা আন্ধাৰে হয় বাৰু ৰাস্তা আন্ধাৰ নহয় মানে নাজানো থক আপোনালোকে যদি জানে কমেণ্ট কৰিব আজি ব্লগটো কেনেকুৱা লাগিল কমেণ্ট কৰিব থেংক ইউ ফৰ মাছ লাইক টু ছাবস্ক্ৰাইব বাই